নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে অনলাইন জ্ঞানী ইউটিউব চেনেল আপুনি যদি PM কিষাণৰ কাৰণে এপ্লাই কৰিছিলে এই ভিডিওটো আপোনাৰ কাৰণে সৰকাৰৰ ফালৰ পৰা এটা নতুন লিষ্ট মুকলি কৰিছে লিষ্টত আপোনাৰ নাম আছে না নাই কেনেকৈ চাব আজি মই দেখাম প্ৰথমতে আপুনি ডেসক্ৰিপচনত এটা লিংক পাব লিংকত গৈ ক্লিক কৰক ক্লিক কৰাৰ পিছত আপোনাক এইটো পেজত লৈ আহিব ইয়াত আপুনি দেখিব পাৰিছে ড্যাশবোর্ড বুলি লিখা আছে এই ড্যাশবোর্ডত ক্লিক কৰিব লাগিব ইয়াতে দেখিব পাৰিছে ষ্টেট ডিস্ট্ৰিক্ট সাব ডিস্ট্ৰিক্ট ভিলেজ চুজ কৰিব দিছে আপোনাৰ নিজৰ ডিস্ট্ৰিক্ট ভিলেজ চুজ কৰি লব তাৰ পিছত আপুনি সাবমিটত ক্লিক কৰিব ইয়াতে আপোনালোকে তিনটা অপচন পাব এটা হল সামারি এটা হল আধাৰ স্ট্যাটাস আৰু এটা হল অনলাইন ৰেজিষ্ট্ৰেচন স্ট্যাটাস আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেচন স্ট্যাটাসত ক্লিক কৰিব ইয়াতে আপোনালোকৰ নিজৰ ভিলেজৰ লিষ্ট আহি যাব ইয়াৰ পৰা আপোনাৰ নামটো চাই লব ইয়াতে দেখিব পাৰিছে অনলাইন ৰেজিষ্ট্ৰেচন ৰিসিভ অনলাইন ৰেজিষ্ট্ৰেচন একসেপ্ট অনলাইন ৰেজিষ্ট্ৰেচন ৰিজেক্ট আৰু ইয়াতে আছে অনলাইন ৰেজিষ্ট্ৰেচন পেন্ডিং ইয়াৰ পৰা নামটো চাই লব ভিডিওটো চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লব